বিটিআর সরকাৰৰ এটা ডাঙৰ মিছন এটা আজি লঞ্চ কৰা হৈছে আমাৰ শিক্ষা বিভাগ আৰু ইয়াত চিট ডিপাৰ্টমেণ্টটো থাকিব। এইটো হ'ল বড়োলেণ্ড ইউথ এমপ্লয়মেণ্ট মিছন আৰু এই মিছনৰ আমি বিশেষকৈ আমাৰ যিসকলে গভৰ্ণমেণ্ট জব বা বিভিন্ন জব কৰিবলৈ চাকৰি কৰিবলৈ মন আছে তেখেতসকলৰ কাৰণে 4 গ্ৰেডৰ পৰা লৈ পেলাই অফিচাৰলৈকে বিভিন্ন কোচিং বিভিন্ন ওৰিয়েণ্টেশ্যন প্ৰগ্ৰাম বিভিন্ন ট্ৰেইনিংবিলাক দিয়া হ'ব আৰু ইয়াৰ কাৰণে প্ৰথম ফাৰ্ষ্ট ফেজত 5টা ডিষ্ট্ৰিক্টত 5খনকৈ কলেজ 25খন কলেজ বাছনি কৰা হৈছে আৰু সেই কলেজবিলাকত কলেজৰে এজন প্ৰফেচাৰক বাছনি কৰিছে এজ এ নডেল প্ৰফেচাৰ আৰু হায়াৰ ছেকেণ্ডাৰীত আমি য'ত কলেজ নাই তাত হায়াৰ ছেকেণ্ডাৰী টিচাৰ এজনক নডেল টিচাৰ হিচাপে চিলেকশ্যন কৰা হৈছে। তেখেতসকলৰ তত্ত্বাৱধানত এই প্ৰগ্ৰামটো চলিব। ইয়াত দুটা উদ্দেশ্য, এটা হ'ল ল'ৰা ছোৱালীক কোচিং দিয়া, আনটো হ'ল কলেজখনৰো এটা এক্টিভিটি হিচাপে তেখেতসকলে সেইটো ল'ব পাৰিব আৰু যিটো NAAC এছেছমেণ্ট আহে এইবিলাকত তেখেতসকলে অলপ ছাপৰ্ট হ'ব। বিশেষকৈ আমি জানো যে বড়োলেণ্ড অঞ্চলত এইটো বহুত ডাঙৰ চহৰ বা তেনেকুৱা এৰিয়া নাই য'ত নেকি বহুত কোচিং চেণ্টাৰবিলাক থাকে। এতিয়া গুৱাহাটীত কিছুমান কোচিং চেণ্টাৰ আছে, কলকাতাত আছে, পাটনাত আছে, দিল্লী এইবিলাকত আছে, কিন্তু আমাৰ বৃহত্তৰ এই এৰিয়াত কোনো প্ৰাইভেট কোচিং চেণ্টাৰবিলাক অহা নাই আৰু হয়তো আহোঁতে আৰু 10 বছৰমান লাগিব পাৰে। তো সেইকাৰণে আমাৰ যিবিলাক ল'ৰা ছোৱালী আজি হায়াৰ ছেকেণ্ডাৰী পাছ কৰি মেট্ৰিক পাছ কৰি ডিগ্ৰী পাছ কৰি ড্ৰপ আউট হয়, যিসকলে কণ্টিনিউ নকৰে সেইসকলে কিছুমান জবৰ কাৰণে এলিজিবল হয়। চাৰ্টিফিকেট হিচাপে, ডিপ্ল'মা হিচাপে, ডিগ্ৰী হিচাপে দে আৰ এলিজিবল ফৰ চাৰ্টেন জবছ, কিন্তু তেখেতসকলে ইণ্টাৰভিউ পাছ কৰিব নোৱাৰে। তো সেইকাৰণে এই জবটো নাপায়। সেইকাৰণে আজি আমি এই কথাটো ঠিক কৰিছোঁ যে এমপ্লয়মেণ্ট মিছনৰ দ্বাৰা ছেটাৰডে আৰু ছানডে সেই কলেজবিলাক অ'পেন কৰা হ'ব আৰু তাত স্মাৰ্ট ক্লাছৰুম অলৰেডি আমি দিছোঁ। তাত ইণ্টাৰনেট এক্সেছটো থাকিব আৰু তাত নিজৰ কলেজৰ ল'ৰা ছোৱালী যিসকলে কোচিংটো ল'ব বিচাৰে বা অৰিয়েণ্টেশ্যন প্ৰগ্ৰামত এটেণ্ড কৰিব বিচাৰে তাত থাকিব পাৰিব আৰু ওচৰে পাঁজৰে যিবিলাক বিভিন্ন আমাৰ ড্ৰপ আউট বা নিবনুৱা বুলি যাক কোৱা হয়, যিসকলে চাকৰি কৰিব বিচাৰে তেখেতসকলো আহি বিনামূলীয়াকৈ এই কোৰ্চটো ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে 25খন কলেজৰ কাৰণে কেইটামান অৰ্গেনাইজেশ্যন ইনষ্টিটিউশ্যন যিবিলাকে এই কামটো কৰি আছে তেখেতসকলক আমি আউটচোৰ্চ কৰিব বিচাৰিছোঁ, কাৰণ এইটো অলপ প্ৰফেশ্যনেলি কৰিব লাগিব। তো সেইকাৰণে আজি এই মিছনটো আগলৈ লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম আৰু আমাৰ অঞ্চলৰ পৰাও মেক্সিমাম ল'ৰা ছোৱালীসকলে যাতে গভৰ্ণমেণ্ট জবৰ কাৰণে এলিজিবল হয়। এতিয়া আমাৰ তাত যিবিলাক 3rd গ্ৰেড 4th গ্ৰেড দিব তেখেতসকলো তাত যাই পেলাই ট্ৰেইনিং বা কোচিং ল'ব পাৰিব আৰু অসমত যিবিলাক হয় চাকৰি ইয়াৰ কাৰণে ডিফেন্সত চাকৰি ওলায়, অগ্নিবীৰৰ কাৰণে যি চাকৰি ওলায় এই চাকৰিবিলাক যাতে তেখেতসকলে তাত মানে কোচিংটো ল'ব পাৰে। ইয়াৰ কাৰণে এই বড়োলেণ্ড এমপ্লয়মেণ্ট মিছনটো আমি বিটিআৰ চৰকাৰৰ এটা মিছন হিচাপে এইটো আজি লঞ্চ কৰা হৈছে।